মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, অসমীয়া ভাষাত ব্যৱহৃত বিভিন্ন শব্দৰ প্ৰকাৰসমূহৰ মাজত অনুৰূপ শব্দও অন্যতম। নৱমমান আৰু দশমমান শ্ৰেণীৰ সেৱা বোৰ্ডৰ পাঠ্যক্ৰমৰ অন্তৰ্গত এক উল্লেখযোগ্য অসমীয়া ব্যাকৰণৰ পাঠ হ'ল অনুৰূপ শব্দ। তেনেহ'লে আহা ছাত্ৰ-ছাত্ৰীসকল, আজি আমি আলোচনা কৰোঁ অনুৰূপ শব্দৰ সংজ্ঞাৰ লগতে ইয়াৰ প্ৰকাৰসমূহৰ বিষয়ে। প্ৰথমে জানো আহা অনুৰূপ শব্দ কাক বোলে। অনুৰূপ শব্দসমূহো প্ৰায় জুৰীয়া শব্দৰ দৰেই। মূল শব্দটোৰ অৰ্থৰ জোৰ বুজাবৰ বাবে মূল শব্দৰ আগত বা পাছত প্ৰায় একেধৰণৰ কিছুমান অৰ্থহীন শব্দ সংযোগ কৰি এক নতুন শব্দ গঠন কৰা হয়। এনে শব্দসমূহক কোৱা হয় অনুৰূপ শব্দ। যেনে ভাত-চাত, চাহ-তাহ, মাছ-তাছ, দা-ডাঙৰীয়া, হা-হুমুনিয়া, আহিলা-পাতি, কথা-বাৰ্তা, নদন-বদন ইত্যাদি। এতিয়া চাওঁ আহা অনুৰূপ শব্দ কেই প্ৰকাৰৰ আৰু কি কি। অনুৰূপ শব্দক তিনি ভাগত ভাগ কৰা হৈছে। প্ৰথম হৈছে অনুকাৰ অনুৰূপ শব্দ, দ্বিতীয় একশেষ অনুৰূপ শব্দ আৰু তৃতীয় অনিয়মিত অনুৰূপ শব্দ। অনুকাৰ অনুৰূপ শব্দ ই হ'ল অনুৰূপ শব্দৰ প্ৰথম দুভাগ। এতিয়া চাওঁ আহা অনুকাৰ অনুৰূপ শব্দ কাক বোলে। মূল শব্দৰ পাছত প্ৰায় একেধৰণৰ অৰ্থশূন্য শব্দ সংযোগ কৰি যিবোৰ অনুৰূপ শব্দ কৰা হয় তাক অনুকাৰ অনুৰূপ শব্দ বোলে। মন কৰিবলগীয়া এই অনুৰূপ শব্দবোৰ মূল শব্দৰ পাছত থাকিলে প্ৰথম চ আৰু দন্ত তৰে আৰম্ভ হয়। যেনে গপ-চপ, চাউল-তাউল, চাহ-তাহ, খৰি-চৰি ইত্যাদি। ইয়াৰ পিছত ইয়াৰ দ্বিতীয়টো ভাগ একশেষ অনুৰূপ। একশেষ অনুৰূপ বুলি কওঁতে আমি জানিব লাগিব যি অনুৰূপ শব্দত মূল শব্দটোৰ এটা মাথোন আখৰ লোৱা হয় তেনে অনুৰূপ শব্দক একশেষ অনুৰূপ শব্দ বুলি কোৱা হয়। এই অনুৰূপ শব্দৰ ক্ষেত্ৰত কেতিয়াবা দেখিবলৈ পোৱা যায় যে মূল শব্দৰ আদি ধ্বনিত জোৰ দি ধ্বনিটোক দ্বিৰুক্ত কৰা হয়। সেয়ে এনে শব্দক দ্বিৰুক্ত অনুৰূপ শব্দও বোলা হয়। যেনে যা জলপান, দা ডাঙৰীয়া, সা সম্পত্তি, হা হুমুনিয়া বা বাতৰি ইত্যাদি। ইয়াৰ তৃতীয়টো ভাগ হৈছে অনিয়মিত অনুৰূপ শব্দ। যিবিলাক অনুৰূপ শব্দ গঠন কৰিবৰ বাবে কোনো নিৰ্দিষ্ট নিয়ম নাথাকে বা নাই তাক অনিয়মিত অনুৰূপ শব্দ বোলা হয়। এই অনুৰূপ শব্দৰ প্ৰথম অংশটোৰ লগত সাদৃশ্য নথকা অৰ্থহীন ধ্বনি কিছুমান সংযোগ কৰি দ্বিতীয় অংশ গঠন কৰা হয়। যেনে পানী-দুনি, বিয়া-বাৰু, আহিলা-পাতি ইত্যাদি।